নমস্কাৰ। আজি মই খুব বিশেষ কাৰণ এটিত নলবাৰীৰ মৰুৱাত উপস্থিত হৈছোঁ আৰু মই এটা বিজ্ঞাপনৰ কথাৰে মই ব্লগটো আৰম্ভ কৰিম। এটা বিজ্ঞাপনত আপোনালোকে টেলিভিশ্যন খুলিলে দেখা পায় যে মানে ভাৰতৰ সৈনিক এজনক পাকিস্তানৰ সৈনিক এজনে সোধে যে মানে এতিয়া আপোনালোকৰ তাত কি চলি আছে, ইমান মেহেংগাই। তেতিয়া কয় আৰু এজনে যে মানে এতিয়া আমাৰ ইয়াত যিমান মেহেংগাই হ'লেও ফক চলিবই, মানে এটা মানে আপোনাৰ ডিউ এটাৰ কথা কয়। গতিকে আজি তেনেকুৱা এটা কথা ক'ব ওলাইছোঁ যে এইখিনি সময়ত যদি মোক কোনোবা অসমৰ বাহিৰৰ বা ভাৰতবৰ্ষৰ বাহিৰৰ কোনোবা বন্ধুৱে যদি মোক সোধে বৰ্তমান অসমত কিহৰ ছিজন, মই ডেফিনেটলি ক'ম এতিয়া আমাৰ ভ্ৰাম্যমানৰ ছিজন। আৰু এতিয়া আমাৰ গোটেই আমাৰ অসম মানে ভ্ৰাম্যমানক লৈ ব্যস্ত আৰু মানে যিখিনি নাট্যপ্ৰেমী। কিন্তু তাৰ মাজতে 2022-23 বৰ্ষত এটা অকণমান ভ্ৰাম্যমানত কিবা এটা মানে অকণমান কিবা এটা অভাৱে মানে দেখা দিছে। গতিকে মই ভাবোঁ মানে বহুত হয়তো অসমৰ মানুহে ভ্ৰাম্যমানত এইবাৰ এটা নাট্যগোষ্ঠীক নাট্য দলক মানে বিচাৰি পোৱা নাই। আৰু মই তেনেকৈ আহি আজি মই উপস্থিত হৈছোঁহি আমাৰ ইয়াতে মৰুৱাত যিটো আমাৰ অফিচটো আছে। মই আহিছোঁ আপোনাৰ ভাগ্যদেৱী থিয়েটাৰৰ মই মুখ্য কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ। গতিকে মই ভিডিঅ'টো একচুৱেলি মোৰ গোটেই ভিডিঅ'টো মানে সেইটোৰ ওপৰত বেছ কৰিহে বনাম। সাধাৰণতে কি হয়, আমাৰ এই দুখন ট্ৰাক আপোনালোকে দেখিছে, তাত লিখাই আছে থিয়েটাৰ ভাগ্যদেৱী বুলি। নৰ্মেলি আমাৰ কি হয়, এইটো ছিজনত আমাৰ এনেকুৱা হ'ব লাগিছিল যে মানে এই দুখন ট্ৰাক বা এনেকুৱা হয়তো আৰু বহুত ট্ৰাক আছে, এই বস্তুবিলাক আমাৰ এখন বিৰাট ডাঙৰ এটা মহোৎসৱৰ কোনোবা এটা পেণ্ডেলত এনেকৈ ট্ৰাক দুখন থিয় হৈ থাকিব লাগিছিলে, গোটেই ছেটটো থিয় হৈ থাকিব লাগিছিল। কিন্তু মানে আমাৰ এইবাৰ এই নাট্য দলটোৱে বহুত বিভিন্ন কাৰণত মানে কণ্টেক্টটো ৰাখিব নোৱাৰিলে বা তেওঁলোকে নাট পৰিৱেশন কৰিব পৰা নাই। গতিকে মই গোটেই বস্তুখিনি বিকাশ এইফালে আহা, গোটেই বস্তুখিনি আমাৰ এইবোৰ এনেকৈ দেখা নাই। আপোনালোকে নৰ্মেলি দেখা পায়, আমাৰ ছেটিংছত দেখা পায় খুলি ভাঙি এনেকৈ থৈ দিয়া। এইবোৰ জোৰা কৰি আমাৰ ইয়াত অসমৰ বিভিন্ন ডাঙৰ শিল্পীয়ে, বিভিন্ন নাম যশ থকা শিল্পীয়ে আমাৰ এইবোৰ ছেটত মানে অভিনয় কৰিছে। কিন্তু আচৰিত কথা, এইবাৰ মানে আমাৰ গোটেই মানে ভ্ৰাম্যমান জগতত মানে এইবাৰ আমাৰ ভাগ্যদেৱী থিয়েটাৰৰ মানে পেণ্ডেল দেখা পোৱা নাই। হয়তো ৰাইজে হাবাথুৰি খাই আছে ক'ৰবাত বিচাৰি। মই দেখিছোঁ তাত নহয়, অকল ইয়াতেই নহয় আৰু বিভিন্ন ঠাইত মই দেখিছোঁ মানে পোষ্টাৰিং কৰা আছে। কিন্তু হঠাতে এটা নাট্য দল কিয় মানে এবাৰ নিজক মানে ষ্টপ দিব লগা হ'ল। মানে যিটো নাট্য দলে ইতিমধ্যে 50 বছৰ অৰ্থাৎ সোণালী জয়ন্তীও অতিক্ৰম কৰিছে, তাৰপিছত এটা নাট্য দলে কি কাৰণত 1 year ফৰ দ্য ফাৰ্ষ্ট টাইম কিয় গেপ দিব লগা হ'ল, মই সেইখিনি কথাও পাতিবলৈ মোৰ সৌভাগ্য হ'ব। মই স্বত্বাধিকাৰীৰ লগত তেখেতৰ লগত মই কথা পাতিব পাৰিম। আমাৰ শ্ৰদ্ধাৰ সুবোধ মজুমদাৰ দাদা, তেখেতো আছে অফিচত। গতিকে আমি তেখেতৰ পৰা সম্পূৰ্ণ কথাখিনি জানিবলৈ চেষ্টা কৰিম। আৰু মানে সেই উদ্দেশ্যৰে আহি মই মৰুৱাত আহি উপস্থিত হৈছোঁহি। দাদাৰ ওচৰলৈ যোৱাৰ আগতে মই এটা খুব ধুনীয়া একচুৱেলি এইটোৱে এতিয়া দুখ লাগিছে দেখা পাই, তথাপি এটা বস্তু দেখা পাইছোঁ। চাওক, ইয়াত লিখা আছে জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত। জিলা ও সত্ৰ ন্যায়াধীশৰ আদালত। আমি যেতিয়া নাটক এখন চাই থাকোঁ তেতিয়া এনে লাগে যেন আমি সঁচাকৈ কোৰ্টত বহি আছোঁ, আমি সঁচাকৈ কোনোবা জাজে কিবা জাজমেণ্ট দি আছে, কাঠগড়াত থকা মানুহকেইজনক সঁচাকৈ অপৰাধী যেন লাগে। কিন্তু অফ ষ্টেজ মানে তাৰ আগতে মানে কি ধৰণৰ ছেট এনেকৈ থাকে, মানে আজি আপোনালোকে সেইটোৱে দেখিলে। গতিকে আমি চাম। আৰু মই আপোনালোকক একচুৱেলি আৰু এটা কথা কওঁ, হয়তো এই মুহূৰ্তত বহুতৰ মনত নপৰিব পাৰে ভাগ্যদেৱীয়ে আমাক অলৰেডি কি দি থৈ দিছে। তাত এখন পোষ্টাৰ আছে, মই তাত গৈ আপোনালোকক দেখাম। তাত গিৰিপ গাৰাপ কইনা আহিছে, তাৰপিছতে আপোনাৰ মিলনমালা,
তাৰপিছতে মৰমৰ বৰষা মৰম ল'বা ইত্যাদি বিভিন্ন ধৰণৰ মানে ব্ৰেণ্ড নাটক যিবোৰ মানে আজিও আমাৰ মনত আছে। মই হয়তো 10-12 বছৰমান আগতে চাইছিলোঁ, কিন্তু মানে মোৰ আজিও মনত আছে। বুকুত সাজ বহাই থোৱা মানে প্ৰস্তুতি পৰাশৰে অভিনয় কৰিছিলে। গিৰীপ গাৰাপ কইনা আহিছে, এতিয়া ইউটিউবতো উপলব্ধ। গতিকে তেনেকুৱা ব্ৰেণ্ড নাটক বনোৱা নাট্যগোষ্ঠী এটাই মানে কি কাৰণত মানে ৰৈ গ'ল, মানে এটা বছৰৰ কাৰণে কিয় গেপ দিব লগা হৈ গ'ল, মই একচুৱেলি মই সেই বস্তুটোৱে মই দেখাম তাৰ মানে আহিছোঁ। তথাপিতো মই আপোনালোকক পোষ্টাৰখিনি যদি এবাৰ দেখাই দিওঁ দাদাক লগ কৰাৰ আগতে, ডেফিনেটলি আপোনালোকৰ মানে ভাল লাগিব। আহক, মই ইয়াত একদম যিটো অফিচ, মূল অফিচ, তালৈ আহিছোঁ। ইয়াত পোষ্টাৰ এখন আছে। পোষ্টাৰখনত মানে আপোনালোকে গম পাব ইয়াত কি কি ব্ৰেণ্ড নাটক ইতিমধ্যে ভাগ্যদেৱীয়ে কৰি থৈ দিছে। ইয়াত আহিছে আপোনাৰ, ইয়াত আছে ধৰক গিৰীপ গাৰাপ কইনা আহিছে, মনত পৰেনে অৰুন্ধতী, তাৰপিছতে বিকাশ এইফালে আৰু আছে আমাৰ দুচকু, তাৰপিছতে আৰু এখন দেখিছোঁ মৰমৰ বৰষা মৰম ল'বা। তাৰপিছতে চববিলাক নাটকেই আপোনালোকৰ মানে হেৰি কৈছে। মোৰ ফেচবুকত তুমি, বিৰাট সাংঘাতিক চুপাৰ ডুপাৰ হিট হৈছিল এইখন নাটক। তাৰপিছতে এইখন যতীন বৰাৰ কি আছিল জানো, মোৰ একেবাৰে মোৰ মনত নাই। চুৰেণ চুৰৰ পুতেক আছিল মে বি। মই চাইছোঁ, মই ব্যাসকোচিত চাইছিলোঁ এইখন নাটক। গতিকে নিশ্চয় আপোনালোকৰ মনত পৰিছে। আৰু মহালয়া চাইছিলোঁ মই। তাৰপিছতে এনেকুৱা মালবিকা মোৰ বান্ধৱী ইত্যাদি ইত্যাদি মানে বহুত ব্ৰেণ্ড নাটক মানে ভাগ্যদেৱীয়ে দি থৈ দিছে। ইয়াত আপোনাৰ লংকা কাণ্ড, তাৰপিছতে মানুহৰ গেৰেজ, এইবোৰ খুব ব্ৰেণ্ড নাটক আছিলে। আৰু মই এইখিনিতে মই দেখা পাইছোঁ এখেত শ্ৰদ্ধাৰ শৰৎ মজুমদাৰ দেৱ, তেখেত আচলতে মূল স্বত্বাধিকাৰী। 1968 চনৰ পৰা তেখেতে 1968 চনৰ পৰা তেখেতে এই নাট্যদলটো চলাই আহিছিল। বৰ্তমান 2002 চনৰ পৰা তেখেতৰ সুপুত্ৰ সুবোধ মজুমদাৰ দাদাই চলাই আহিছে। গতিকে আমি এতিয়া পোনে পোনে দাদাৰ ওচৰলৈ যাম। এইটো আখৰা গৃহ। ইয়াত আপোনাৰ কিমান মানে গোটেই জ্যোতি বিষ্ণু, তাৰপিছতে ভূপেন হাজৰিকাদেৱ, তাৰপিছতে অচ্যুত লহকৰদেৱ, ফণী শৰ্মাদেৱৰ ফটোৰে গোটেই মানে এইখিনি একদম জাক জমক কৰি ৰাখিছে। কিন্তু এই যে কাপোৰবোৰ, এই কাপোৰবোৰ এনেকৈ মই আজি চুব লগাত মোৰ অত্যন্ত দুখ লাগিছে বাৰু। গতিকে কি কৰিব আৰু, মই তথাপিতো আশা কৰিছোঁ। দাদা নমস্কাৰ। বহুত ব্যস্ত আপুনি, মই গম পাইছোঁ। আৰু আপোনাৰ মানসিক অৱস্থাটো নিশ্চয়কৈ ইমানো মানে সুস্থ হৈ নাই, অনুভৱ কৰিব পাৰোঁ। পক্ষী নুপুৰিলেও ডালত দেখিছোঁতো। গতিকে ভাগ্যদেৱী থিয়েটাৰ অসমৰ বিভিন্ন বুলি ক'ব নোৱাৰি, কেইখনমান মানে আমাৰ ব্ৰেণ্ড মানে আমাৰ যিটো ধৰক কেইখনমান আছে আৰু মই নাম নলওঁ। তাৰে ভিতৰত ভাগ্যদেৱীও আগশাৰীৰ এটা নাট্যদল। গতিকে এই বছৰ এনেকৈ এটা গেপ হৈ গ'ল। পোনে পোনে আচলতে মই বেলেগক পহুখানে সুধি বেলেগৰ মনৰ কথা বুজাতকৈ মই ডিৰেক্টলি মানে আপোনাৰ মনত কি চলি আছে, কি কাৰণত এনেকুৱা হ'ল, মই সেইটো জানিবলৈ আহিছোঁ। মানে কথাখিনি অকণমান দীঘলীয়াই হ'ব মোৰ কথাখিনি। তথাপিও তাৰমানে কওঁ, প্ৰথম কথা, এইবছৰ মোৰ থিয়েটাৰ কৰাৰ মন নাছিলে। তাৰমানে মোৰ থিয়েটাৰ কৰাৰ মন নাছিলে। মোৰ বিভিন্ন কাৰণত মোৰ এই বছৰটোত মানে থিয়েটাৰটো আচলতে গেপছ দিয়া কথা আছিলে। আৰু মই 93 চনৰ পৰা মই ভাগ্যদেৱী চলালোঁ। দেউতাই 61 চনত জন্ম দিছিলে। সেইকাৰণে এইখিনি কথা এইকাৰণেই কৈছোঁ। এতিয়া ক'ৰবাত ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াত বহুতে গালি দিছে, শুনিছোঁ, মূৰ পাতি লৈছোঁ। দোষ হৈছে যিহেতু মানুহে ক'বই, সেইখিনি মানি লৈছোঁ। মোৰ ভুল হৈছে, তাৰমানে ভুল নোহোৱা নহয়, ক'ৰবাত মই উজুতি খালোঁ। আৰু আচলতে এটা কথাও কওঁ যে দেউতাই আজি ট্ৰল কৰাৰ, কিছুমান মিডিয়াত ট্ৰল কৰাৰ সেইখিনি কথা অকণমান প্ৰথমতে মই কৈ লৈছোঁ। মানে মিডিয়াত কিছুমানে ট্ৰল কৰি আছে যে শৰৎ মজুমদাৰৰ মানে মানস পুত্ৰই এনে কৰি অমুক কৰিলে, তেনেকুৱা অমুক, তাত বিভিন্ন কমেণ্ট, অমুক বন্ধ ঘটিছে, কিবা কৰিছে। কোনোবাই কৈছে তই বাপেৰৰ নাম ডুবালি, বাপেৰে কৰি দিয়া সম্পত্তি এটা তই ধ্বংস কৰিলি, এনেকুৱা কৰি কথা কৈছে।
মই এইখিনিত মই এটা কথা মই কওঁ যে আমাৰ ভাগ্যদেৱী 56 বছৰ হ'ল। আজি মানুহৰ এটা সময়ো থাকেতো, চব মানুহৰে এটা কৰ্মৰ সময়ো থাকে আচলতে। আৰু এইটো ব্যৱসায়টো আজি অকলে কৰাৰ ব্যৱসায়ো নহয়, হৈ থকা নাই এতিয়া বৰ্তমান। বৰ সাংঘাতিক কম্পিটিশ্যনৰ যুগ হৈ পৰিছে। মই 1993 চনৰ পৰাই জড়িত দেই। যদিও দেউতা 2002ত ঢুকাইছে, মই তাৰ আগত দেউতা অসুস্থতাৰ বাবে তাৰমানে মই থিয়েটাৰটো 93ত জড়িত হৈ পিনে 94ৰ পৰা মই চলাইছোঁ, এককভাৱেই চলাইছোঁ মই। কেৱল দেউতাৰ এটা গাইড আছিলে আৰু সেই হিচাপে মই বোধহয় 29 বছৰ চলালোঁ। দেউতাই 27 বছৰ, ভাগ্যদেৱী 27 বছৰ চলাইছে, মই 29 বছৰ চলালোঁ। মানে কি মানে দেউতাই কৰি দিয়া ভাগ্যদেৱী। সেইকাৰণে মই কৈছোঁ যে দেউতাৰ নামটো লৈ পিনে দেউতাক অপমান নকৰিব। মই এইটো ৰাইজক মই অনুৰোধ কৰিছোঁ। তাৰমানে মোক যিমান গালি দিয়ে দিয়ক। দেউতাই 27 বছৰ চলাইছিল, আপুনি 29 বছৰ। এই পৰম্পৰা ঐতিহ্যটোক যেনেকৈ আপুনি ধৰি ৰাখিছে, চবৰে এটা সময় থাকে বাৰু। মই অত্যন্ত সুখী হৈছোঁ মানে এইটো কথাত। কাৰণ মই ভুল কৰিছোঁ অকণমান, মই ভুল নকৰা নহয়, মই ভুল কৰিলোঁ। আচলতে এইবছৰ থিয়েটাৰ একেবাৰে কৰাৰ মন নাই আৰু সেই সূত্ৰে মই আচলতে মানুহ বন্দবস্তও কৰা নাই। মই কোনো আৰ্টিষ্টে মোক ক'ব নোৱাৰে, শিল্পীয়ে ক'ব নোৱাৰে যে মই এইজন আৰ্টিষ্টক অহা বছৰৰ কাৰণে বন্দবস্ত কৰিছে, মানে 23-24ৰ কাৰণে বন্দবস্ত কৰিছে। মই কোনো আৰ্টিষ্টৰ লগত বন্দবস্ত কৰা নাছিলোঁ। মই ভাবিছিলোঁ এই বছৰটো অফ দিম, দি পিনে মই 24-25ৰ পৰা মই আৰু কৰিম। এইবছৰ মোৰ অকণমান ঘৰুৱা সমস্যাৰ কাৰণে অফ দিয়া কথা আছিলে। কিন্তু হঠাৎ এজন নাট্যকৰ্মী, মই এগ্ৰিমেণ্টখন দেখুৱাই দিছোঁ, মই এজন নাট্যকৰ্মী মানে ৰূপেন লহৰ। ৰূপেন ইতিমধ্যে থিয়েটাৰত অভিনয় কৰিছে, মেনেজমেণ্টতো আছিলে। তেওঁ মোৰ ওচৰৰে ল'ৰা। তেওঁ আহিলে, আহি পিনে তেওঁ ক'লে যে থিয়েটাৰটো যদি দাদা নচলাই মই চলাওঁ আপোনাক, আপোনাৰ কিবা আপত্তি আছে নেকি? আপত্তি বুলি ক'ব লগাটো নাই বাৰু, ভাল কৰি চলালে। আপত্তি নাই। আজি অসমত আৰু কেইবাটাও থিয়েটাৰ এনে কৰি বেলেগ প্ৰডিউচাৰ থকাৰ পিছত বেলেগ প্ৰডিউচাৰে এতিয়া বৰ্তমান থিয়েটাৰ চলাই আছে। 2-3টা থিয়েটাৰ তেনেকুৱা কৰি চলি আছে। কোনোবাই হয়তো কিনিও লৈছে, তেনেকুৱা অসমৰ ৰাইজে জানেই। হয়তো সেইটো মোৰ ভুল হ'ল, মোৰ মানে পাত্ৰজন চোৱাত সেইটো মোৰ ভুল হ'ল। অফ কেমেৰা আপুনি মোক কৈছিলে যে মানে তেওঁ বাৰে বাৰে মোক মানে কৈছিলে যে মানে মই ভাগ্যদেৱীৰ মানে মই ইমপ্ৰেশ্যনত কেতিয়াও মানে মই আঘাত সানিব নিদিওঁ মানে। সেইটো কথা মোৰ অকণমান বেছি হ'ল মোৰ। আৰু তেওঁ মানে ল'ৰাটোক মই মানে চিৰিয়াছ দেখা পাইছিলোঁ, কামত চিৰিয়াছ দেখা পাইছিলোঁ, দৌৰিব পাৰে, কষ্ট কৰিব পৰা ল'ৰা দেখা পাইছিলোঁ। পিছত তেওঁক থিয়েটাৰটো এটা চুক্তি এটা কৰিলোঁ আমি। ফাইনেন্সিয়েল কথাটো বাদ দিলোঁ বাৰু। মই ফাইনেন্সিয়েল কথাখিনি বাদ দি পিনে মই চুক্তি কৰিলোঁ। কৈ পিনে মোৰ যিখিনি অভাৱ মই সেইখিনিও কথা মই কৈছিলোঁ দেই, যে এইখিনি বস্তু মোৰ অকণমান এনেকুৱা হৈ আছে, তুমি হয়তো এইখিনি বস্তু এড কৰিব লাগিব। এনে নৰ্মেলি থিয়েটাৰত ৰিপেয়াৰিং প্ৰতি বছৰেই থাকে, তেনেকুৱা কৰি ৰিপেয়াৰিং আমি কৰিবই লাগিব। এইটো প্ৰত্যেকজন থিয়েটাৰৰ দৰ্শকে নাজানিবও পাৰে, কিন্তু বহুত মানুহে জানে যে ৰিহাৰ্চেলৰ আগমুহূৰ্তটোত থিয়েটাৰবিলাকে গোটেইবিলাক নাটকৰ আখৰা যেনে কৰি কৰা হয়, এই বস্তুবিলাক যোগাৰ কৰি পিনে ঠিক তম্বুৰ পৰা ষ্টেজৰ পৰা আদি কৰি পিনে চব এইবিলাক ৰিপেয়াৰিং কৰি পিনে এটা মানে সবল কৰি উলিয়াই লৈ যোৱা হয়। ৰিহাৰ্চেল চলি আছে বাৰু। ৰিহাৰ্চেল চলি থকা পিছত মানে মই ৰূপেনক মই কিন্তু কৈছিলোঁ যে তুমি গাড়ীৰ কাম কৰা নাই, গাড়ীৰ এইখিনি কৰিব আছে, জেনেৰেটৰৰ কাম কৰা নাই, এইবিলাক মোৰ কণ্ডিশ্যনত আছে আৰু এইবিলাক কণ্ডিশ্যনত মোৰ এইবিলাক কথা হেৰি কৰা আছিলে যে এইবিলাক গাড়ী চাড়ী মেইনটেইন তেওঁ কৰিব লাগিব, গাড়ীৰ কাগজ পত্ৰৰ পৰা গাড়ীৰ ৰিপেয়াৰিঙৰ পৰাই এইবিলাক গুৰুত্ব দিয়া নাই। তাৰমানে গুৰুত্ব দিয়া নাই। তেতিয়া মই অকণমান কিন্তু দেই ঠিক অ'পেনিঙৰ ক'ৰবাত 15 দিনমান আগৰ পৰা মই অকণমান চিন্তিত হৈছিলোঁ। আপোনালৈ ফোন আহিল মানে থিয়েটাৰৰ ফালৰ পৰা যোৱা নাই দেই, বেলেগ মানুহে কৈছে মোক, বেলেগ মানুহে কৈছে বোলে এনে থিয়েটাৰৰ কিবা সমস্যা হৈছে নেকি? বোলে নাই মই এইটো সমস্যা একো গম নাপাওঁ। বোলে নহয় কিবা সমস্যা হৈছে। মই গ'লোঁ, মই গৈ পিনে তাত যে দেখিলোঁ থিয়েটাৰ হয়তো একেবাৰে দেখোন হেৰি আৰু মই এই থিয়েটাৰ ওলাই যোৱাৰ পৰাই ছেপ্টেম্বৰৰ পৰাই আগষ্টৰ
29 তাৰিখ অপেনিং কৰিছিল নেকি। 29 তাৰিখৰ পৰাই মই আচলতে মই এই লাষ্ট দিনাখনলৈকে মই মাত্ৰ 3 দিনহে থিয়েটাৰত গৈছোঁ। মই থিয়েটাৰত যোৱাই নাছিলোঁ। মই তাত 3 দিন গৈছিলোঁ। তাৰপিছত মই আওকাণ বহুকাণ শুনোতে মই গ'লোঁ, গৈ পেলাইতো নাটক চলি আছে। নাটক চলি থাকোঁতে নাটক চলি থকা মুহূৰ্তটোত মই গৈ পাইছোঁ। আৰু আপোনাৰ লগত কথা পাতিলোঁ। ঠিক আছে। তাৰ পিছদিনাখন আকৌ গম পালোঁ যে নহয় বোলো এনে কৰি মুখ্য শিল্পী কেইজনে কিবা প্ৰেছ মিট দিছে। ভুল কোনোবাই মানে কৰিলে আৰু কৈছোঁ কথা শুনিলে আপুনি। তাৰপিছত বোলে দাদা আপুনি চাওকচোন এনে কৰি ছেটিঙত মানে আজি সদায় ল'ৰা চেঞ্জ হৈ থাকে, অমুক হয় তমুক হয়। ছেটিংছৰ ল'ৰাৰ সমস্যাটো কিন্তু নথকাও নহয় দেই। এইটো থিয়েটাৰত এতিয়া এটা প্ৰধান সমস্যাই হৈছে থিয়েটাৰত ছেটিংছৰ ল'ৰাৰ সমস্যাটো। কিন্তু মই অৰূপক ক'লোঁ বোলে অৰূপ তুমি প্লিজ মই অনুৰোধ কৰিছোঁ তুমি যোৱা। তাৰপিছত অৰূপে এটা কথা ক'লে বোলে দাদা আপুনি এই নকৰিব, মই নাযাওঁ দিয়ক। বোলে নহয় অৰূপ মই তোমাক আজি প্ৰথম কৈছোঁ মই তুমি আৰু আজিৰ পৰা মই নকওঁ বাৰু তোমাক তোমাৰ ডিচিশ্যন এইটো। কাৰণ মই যিহেতু বাকী খণ্ডত নাই, মই মাত্ৰ থিয়েটাৰটো মই যিহেতু এইবছৰ মই লিজত দিছোঁ 3 বছৰৰ কাৰণে 3 বছৰৰ কাৰণে লিজত দিছোঁ। গতিকে মই ইয়াত বাকীৰ ক্ষেত্ৰত মই মাত মতাটো উচিত নহয়েই মই ভাবোঁ। মই তথাপিও তোমাক মই অনুৰোধ কৰি পিনে কৈছোঁ তোমাক তুমি আজি যোৱা, তুমি যাই পিনে তুমি অৰূপেনৰ লগত ভাল কৰি কথাখিনি পাতা, তুমি কি সমস্যা হৈছে সেইখিনি কথা পাতি পিনে এই কৰিবা। তাৰপিছত কিন্তু গৈছে। তাৰপিছত তেতিয়া প্ৰেছ মিট দিয়া বুলি ক'লে। তেতিয়া প্ৰেছ মিটত এনেকৈ নয়ন বোলে এক্টৰজন আৰু তেওঁ প্ৰেছ মিট দিয়ে বুলি দিলে আৰু ইপিনে মানুহখিনিও নাই। তাৰপিছত মই য'ত থিয়েটাৰ গৈ পিনে বাগানপাৰাত আছিলে তাত গুচি গ'লোঁ। গৈ পিনেতো মই দেখা পাই পিনে মই আচলতে কান্দিছোঁ সেইদিনাখন। মোৰ চকু পানী ওলাইছে। য'ত ত'ত বস্তুবিলাক পৰি আছে, ক'ৰবাত বাকচ পৰি আছে, ক'ৰবাত কাপোৰ পৰি আছে, ক'ৰবাত গেলাৰী কিবা পৰি আছে, এই মানে চাউণ্ডৰ ক'ৰবাত কিবা পৰি আছে, চকী ক'ৰবাত পৰি আছে। তাৰপিছত দুজনমান আৰ্টিষ্টো আছে, দুজন মানুহ তাত ই হৈ আছে। তাৰপিছত সেইকেইটাক মাতিলোঁ, কমিটিখনক মাতিলোঁ, কি হ'ল কথা কি বাৰ্তা। ইয়াতে ক'লে বোলে দাদা এনে ঘটনা চাওকচোন এতিয়া বোলে কি হ'ব কি এতিয়া। বোলে নাই বোলে আহিম বুলি কয়। আৰু মই সেই 2 দিনত মই ৰূপেনক মই যথেষ্ট ফোন কৰি আছিলোঁ, কিন্তু তেওঁ ফোনটো মোক ৰিচিভো কৰা নাছিলে। এটা সময়ত ৰিচিভ কৰিছে বাৰু। মোক সুধিছে বোলে কি কৰোঁ কওক। বোলে মই এই মুহূৰ্তটোত কি ক'ম তোমাক, কি কৰোঁ কওক বুলি। গোটেই কথাখিনি তুমি চলাই আছা, গতিকে তুমিহে গম পাবা কেনেকৈ ক'ত কি প্ৰব্লেমটো ক'ত কি হৈছে, কেনেকৈ কি কৰিছা। মুঠতে মই এটা জানো থিয়েটাৰটোত কিবা প্ৰব্লেম হয় বাৰু। প্ৰব্লেম হ'লেও সেইখিনি প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব লাগে সেইখিনি তুমি এতিয়া সেইখিনি ছল্ভ কৰিব লাগিব। আৰু যদি কিবা মই হেল্প কৰিব লগাত আছে ক'বা। কিন্তু ইতিমধ্যে কিন্তু মানুহখিনি গুচিয়ে গৈছে। মই গম পালোঁ যে মানুহখিনি গুচি গৈছে, মেক্সিমাম গুচি গৈছে। বোলো ছেটিংছৰ ল'ৰা গুচি গৈছে, তাৰপিছত পাকঘৰৰ মানুহ গুচি গৈছে, এক্টৰ গুচি গৈছে। এতিয়া অকল বাগানপাৰাতে নহয়, নহয় সেই তাকেইতো 22-23 বৰ্ষ বুলি ক'লেতো বিভিন্ন মই ঠাইত মানে সেই প্লেচটোৰ পৰাই হেৰি হৈছে, তাত গৈছে। মই সেইটো কাৰণত কৈছোঁ বাগানপাৰাৰ নামটো। বাগানপাৰা কমিটিখনত গৈ পিনে যিখিনি গম পালোঁ, মানে মই তেখেতসকলক কৈছোঁ বোলে আপোনালোকে কেনেকৈ ধৈৰ্য ধৰিছে। 4 টাইমছ তাত তাৰমানে ডেট মিছ কৰিছে। 4 টাইমছ ডেট মিছ কৰিছে। অমুক দিনা এখন ক'ব, কমিটিখনৰ কমিটি এখনে মাতি নিয়ে, এটা কমিটিৰ খৰচা আছে নহয়। এই বাউণ্ডাৰী দিব, এই এডভাৰটাইজিং কৰিব, এই গ্ৰীণ ৰুম বনাই দিব, অডিয়েঞ্চৰ কথা আছে। মোকতো তেখেতসকলে কাগজ পত্ৰবিলাক দেখুৱালে, বোলে চাওক আমাক এনেকৈ লিখি দিছে। বোলে বাপৰে বাপ, মই নিজে বিস্তুতি খাই গৈছোঁ। এইটোতো তাৰপিছত আচলতে তাত বস্তুখিনি ৰৈ গ'ল বস্তুখিনি। এতিয়া তাৰপিছত বস্তুখিনি আচলতে কি কমিটিত নহয়, কমিটিৰ জৰিয়তে হোৱা এক্সপেণ্ডিচাৰ, যেনে দোকানৰ বাকী ক'ৰবাৰ কিবা টেণ্ট হাউচ, কিবা এই যে 2 বা 3 বাৰ যে টেণ্ট হাউচ যে এই কৰিব লগা হৈছে, তেনেকুৱা কৰি এটা অধিক পইচা এটা মানে হৈছে। সেইটো কৈছে যে আপোনালোকে পইচাটো দিয়ক, মালখিনি লৈ যাওক। আৰু মই উপায়ন্তৰ হৈ পিনে মই নলবাৰী থানাত এখন এজাহাৰ দি মই মালখিনি, মোৰ যিখিনি তাত মাল আছিলে সেইখিনি মই তাতো, যিহেতু তাত এটা খৰচা কৰিছে, সেই খৰচা
মালখিনি দি পিনে মই মালখিনি মই লৈ আহিছোঁ মই। তাৰপিছত আৰু এটা মঙলদৈত এটা পেণ্ডেল আছিলে, সেইখিনি মাল ৰূপেণে পঠাই দিছে। আজি গাড়ীত দেখা পাইছে, গাড়ী আনলোড কৰিবই পৰা নাই, আনলোড থিয়েটাৰটো অপাত্ৰ হাতত দিলোঁ। মই ভবা নাছিলোঁ তেওঁৰ এইটো কৰিব বুলি, কিন্তু মানে হৈ গ'ল আৰু বিপদ। মই মানে অসমবাসী ৰাইজ তথা এই যিবিলাক কমিটিয়ে বন্দবস্ত কৰিছিল তেখেতসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মোক কোনো কাৰণত ভুল নুবুজিব। আৰু কমিটিবিলাকে গমো পায় তেখেতসকলে যে মানে মই নাই বুলি কমিটিবিলাকে মেক্সিমাম কমিটিয়ে গম পায়। যিকেইখন পেণ্ডেল বন্দবস্ত হৈছে গম পায়। যেনে তেনে কৰি বস্তুবিলাক থৈ দিছোঁ। এতিয়া এইবিলাক যেনে তেনে কৰি থৈ দিছোঁ। এইবিলাক থৈ দিলেও এতিয়া এনেকুৱা হৈ আছে, এইবিলাক বস্তু কেইদিনমান পিছত উৰি ধৰিব। এইবিলাক মই যেনে কৰি নহওক ঔষধ থ'ব লাগিব। মোৰ আৰু এটা এই খৰচৰ বা এটা আছেই। এই লোহাবিলাকটো মাটিত থৈ দিলে লোহাবিলাকৰ বামত ধৰিব, তোমাৰ এইবিলাক আৰু তোমাৰ এই তাত পৰি আছে সেইখিনি বস্তুটো তোমাৰ একেবাৰে ৰিহাৰ্চেলৰ আগৰ পৰাই পৰি আছে, সেইখিনি নিনিলেই তেওঁ। এইবিলাক তাৰমানে এই বাহিৰত আছে পৰি, এইবিলাক তাৰমানে সেইবিলাক তেওঁৰ মতে কামেই নহয় এইবিলাক। এই ৰিপেয়াৰিং কৰিব লগা এইবিলাক গেলাৰীৰ বস্তু এইবিলাক ৰিপেয়াৰিং কৰিব লগা। এইবিলাক আমি এগেইন 24-25 বৰ্ষত আমি আৰু ভাগ্যদেৱীক, আমাৰ মৰমৰ ভাগ্যদেৱীক আমি আৰু মঞ্চত মানে আমি পাম নে নাই মানে পৰিকল্পনাটো 24-25 কৰিম বুলি মই এটা মনতে এটা ভাব লৈছোঁ মই। কিন্তু এইটো মই ধৰি লোৱা হওক, মই মোটামুটিভাৱে এতিয়া বৰ্তমান 50-50 হৈ আছে। চিন্তাটো 50-50 হৈ আছে। তথাপিও মই ডিচেম্বৰৰ শেষত মই সিদ্ধান্ত ল'ম। মই আপোনাৰ ল'ৰাৰ বয়সৰে, আপোনাৰ ডাঙৰ ল'ৰাৰ বয়সৰ, গতিকে ডেফিনেটলি মই মানে কি যিটো প্ৰতিযোগিতাৰ যুগ, মানে তেনেকৈ পটকৈ এটা দায়িত্ব ময়ো ল'ব নোৱাৰিম। মই নাভাবোঁ যে আপোনাৰ ল'ৰা মানে এইটো তাৰমানে এইটো বিজনেছত বৰ বা সকলোৰে কাৰণে সহজো নহয়। সহজ নহয়। আৰু আটাইতকৈ কি ডাঙৰ কথা জানানে, ইয়াত মানে মানুহে ট্ৰল কৰি পিনে কথা কৈ দিব পাৰে, নিজে চিন্তা কৰি কৈ দিব পাৰে। ভাগ্যদেৱী অভাগ্যদেৱী হ'ল বুলি কৈছে, ভাগ্যদেৱী অভাগ্য মানে কুলাংকাৰ পুত্ৰ। কিন্তু এটা কথাও ঠিক দেই, মই এই কুলাংকাৰ পুত্ৰ, মই কিন্তু মই 4জনী, দেউতা ঢুকোৱাৰ পিছত মই 4জনী ভণ্টিক বিয়া দিছোঁ। কেইজন সেই কুলাংকাৰ পুত্ৰ বুলি লেখা, কেইজন ট্ৰল কৰা, কেইজনে নিজৰ ভনীয়েকক বা কাৰোবাক এই কৰিছে, মোক সেইকেইটাই মোক কওকচোন যদি পাৰে। কিন্তু মই একচুৱেলি সেইটো কাৰণতে মই ভাবিলোঁ যে মই আমুকৰ পৰা খবৰ লোৱাৰ কি দৰকাৰ, যদি মই দাদাৰ লগত যদি মই মানে কি মই যদি তুমি কওঁতে মই সেইকাৰণে কৈছোঁ ঠিক আছে আহিবা। মই কিয় মোৰ এইটো ক'বলৈ মোৰ হেৰি নাই নহয়। মই সঁচাটো সঁচা, মোৰ ভুলটো মই ভুল বুলি কৈছোঁ। মই মানে মানুহে ভাবিছে এনেই মুখত দিয়া বুলি। মই এইখন এই কৰি থৈছিলোঁ, মই মানে এইখন এগ্ৰিমেণ্ট ৰূপেণৰ লগত, মই এইখন ৰূপেণ লগৰৰ লগত মোৰ এইখন এগ্ৰিমেণ্ট আছে। মই আচলতে মই কিছু পৰিমাণে মই মানে আচলতে এতিয়া বস্তুখিনি আনিছোঁ, তো মই আৰক্ষীৰ জৰিয়তে আনিছোঁ। মই কাৰণ মই নিজে আনে, কাৰণ তেওঁ যিহেতু মোৰ বস্তুখিনি তেওঁ লৈ গৈছে, এতিয়া কিছু বস্তু পোৱা নাই। তেওঁক মই কৈ আছোঁ বস্তুখিনি সোনকালে দিয়া, আৰু মই নহ'লে আইনগত ব্যৱস্থাটো ল'বই লাগিব। আইনগত অনুষ্ঠানে থিয়েটাৰক এটা আগধন দিয়ে, একোটা বৃহৎ অনুষ্ঠানৰ স্বাৰ্থত, কোনোবা মন্দিৰৰ কাৰণে, কোনোবা স্কুলৰ কাৰণে তেখেতসকলে যিটো আগধন দিছে, সেইটো এটা তাৰমানে এটা চিন্তনীয় কথা। তেখেতসকলৰ পইচাটো মাৰা যাব নালাগে। লাগিলে ক'ৰবাত দেৰি কৰি হ'লেও ৰিটাৰ্ণ দিয়াৰ ব্যৱস্থাটো কৰক। দেৰি কৰি নাই, অতি শীঘ্ৰে নোৱাৰিবও পাৰে তেওঁ, কিন্তু পৰ্যায়ক্ৰমে তেওঁ এইটো চিন্তা কৰিব লাগে। মানে as soon as possible তেওঁ যিমান সোনকালে পাৰে আৰু কমিটিখিনিৰ লগত এটা বহিব লাগে। গোটেইখিনি যেতিয়া আপোনাৰ হৈ যাব, মানে বেয়াও লাগিছে আৰ্টিষ্টখিনি এটা এই ভ্ৰাম্যমাণৰ শিল্পীখিনি এটা বছৰৰ 9 মাহত গোটেই বছৰ দিনৰ কৰে। গতিকে সেই বছৰ দিনত কৰোঁতে যদি 1 মাহতে গুচি যাব লগা হয়, তেওঁলোকৰ সমস্যা হয়। কিন্তু এইটো ঠিক তেওঁক এই ছেপ্টেম্বৰৰ মাহত যে বৰষুণ যে দিলে, কেইবাদিনো বৰষুণ দিছেতো, বৰষুণ দিওঁতে 2-এটা থিয়েটাৰক বাদ দি পিনে বহুতকেইটা থিয়েটাৰৰে এই হৈছিলে। এওঁ যেনিবা সেই সমস্যাটোত
অভাৰকাম কৰিব নোৱাৰিলে বা তেওঁ সেই সাহসখিনি মানে গোটাব নোৱাৰিলে অন ডেট টাইম যদি আপোনাৰো যদি এটা মানে মানে পৰামৰ্শ যদি ল'লেহেঁতেন ডেফিনেটলি তেওঁ মানে আজি এইটো পৰ্যায় নাপালেহেঁতেন। আৰু যদিও শিল্পীখিনিৰ কথা কৈছোঁ, শিল্পীখিনিও তাৰমানে মানে এটা বিমূৰত পৰা যেন মোৰ অনুভৱ হৈছে ৰিহাৰ্চেল পিৰিয়ডত। তেওঁলোকে আচলতে তেওঁলোকৰ মন সুবোধ দাই অকণমান, মই গম পাওঁতো সুবোধ দাই অকণমান থিয়েটাৰটোত ইনভল্ভ হওক, ৰিহাৰ্চেলত ইনভল্ভ হওক। মই থিয়েটাৰত ৰিহাৰ্চেলতো মই ইনভল্ভ হোৱা নাই। মই আছোঁ, মই ইয়াতেই আছোঁ, মই ইনভল্ভ হোৱা নাই। হোৱা নাই মানে কিয়, তেওঁ পইচা ইনভেষ্ট কৰিছে, মই ক'ৰবাত কিবা এটা কথা ক'ম, এইটো এনেকুৱা কৰা ৰূপেণ এনেকৈ কৰি দিয়া, তেওঁ যদি কয় এইটো মোৰ তেখেতে এনেকৈ ক'লে। আৰু শিল্পীখিনিৰো কথা হ'ল কি, শিল্পীখিনিও ক'ব যে দাদাক অকণমান ব্যৱহাৰ কৰক আপোনালোকে, কাৰণ অভিজ্ঞতা কিমান আছে নাই নাজানো। ময়ো 28-29 বছৰ চলালোতো থিয়েটাৰটো, অভিজ্ঞতা কি আছে নাজানো। কিন্তু মুঠতে ভাল নালাগিল আৰু মুঠতে মানে আৰু ভাল নালাগিল আৰু মানে এইবোৰ ভাবি বহুত চিন্তি বেছি দুখ লাগিছে, বহুত বেছি দুখ লাগিছে। মানে এনেকৈ এতিয়া এই গাড়ী মটৰ এনেকৈ পৰি আছে, ইঞ্জিন পৰি আছে, এইবিলাক এতিয়া এনেকৈ বছৰ দিন পৰি থকা মানে আৰু নতুন খৰচ আৰু এটা খৰচা। গতিকে মই কিবা অল্টাৰনেটিভ এইখিনি টাইমতে ভাবিবই লাগিব। এই বস্তুবিলাক যাতে ভালে থাকে এইবিলাকৰ কাৰণে ভাবিবই লাগিব। গতিকে মই এইখিনিতে মই সামৰণি মাৰিছোঁ আৰু মই আশা কৰিছোঁ ভাগ্যদেৱী পুনৰ আমাৰ মাজলৈ আহক। ডেফিনেটলি আমাক লাগিবই, ডেফিনেটলি লাগিব। আৰু তাৰ কাৰণে আমাৰ দাদা সুস্থ হৈ থাকিব লাগিব। গতিকে মই ভাগ্যদেৱীৰ যিমান মানে মই আয়ুসৰ কথা চিন্তা কৰিছোঁ, মানে তাতকৈও বেছি আপুনি মানে কুশলে থাকক। আমাক ভাগ্যদেৱী লাগিব, আমাক ভাগ্যদেৱী লাগিবই।